এতিয়া সেইটো পেজতে ৰাখি দিম এনেকৈ জোৰকৈ ৰাখি দিম অলপ প্ৰেছ কৰিম প্ৰেছ কৰি এনেকৈ উল্টাই দিওঁ এতিয়া কি হ'ব এতিয়া মই লাহে লাহে এইটো এৰি দিওঁ না মজা হে দোস্ত সো আকৌ ঘূৰি আহিছোঁ নতুন এটা ভিডিঅ'ত আজিৰ ভিডিঅ'টো বহুতেই ক্ৰেজি হ'ব গৈ আছে আজি এটা বহুত ক্ৰেজি এক্সপেৰিমেণ্ট পাৰফৰ্ম কৰিম আমি সো গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা আৰু এই ভিডিঅ'টো দুটা পাৰ্টত থাকিব প্ৰথম পাৰ্টত মই এক্সপেৰিমেণ্টটো কৰি দেখুৱাই দিম আৰু নেক্সট পাৰ্টত মই ইয়াৰ লজিক ইয়াৰ পিছত লুকাই থকা যিটো ফিজিক্স আছে এই ফিজিক্সটো এক্সপ্লেইন কৰিম ঠিক আছে সো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' সো দোস্ত আমার হাতত পানী আছে আধা গ্লাস মান সো ঠান্ডা পানী আছে ঠিক আছে সো আৰু এটা কাগজ আছে নৰ্মেল পেপাৰ ঠিক আছে এতিয়া কি কৰিম মই এতিয়া সেইটো পেজতে ৰাখি দিম এনেকৈ জোৰকৈ ৰাখি দিম অলপ প্ৰেছ কৰি এনেকৈ উল্টাই দিওঁ এতিয়া কি হ'ব এতিয়া মই লাহে লাহে এইটো এৰি দিম না মজা এটা কি হয়ে আছে এর কোনো ম্যাজিক নাই উল্টাই দিল তিতিছে না নাই তিতিছে সো এটা আছিল ম্যাজিক কাগজটা কি তলত নপৰিল ইয়াৰ প্ৰিন্সিপালটো একেবাৰে ইজি হয় ইজি মানে কি ইয়াত আমাৰ পেপাৰটো আছে গ্লাছ আছে কাঁচৰ গ্লাছখন সো ইয়াত কি আছে পানী আছে ঠিক আছে ইয়াত পানী আছে আৰু ইয়াত কি আছে এয়াৰ আছে বতাহ আছে সো এতিয়া কি কৰোঁ যেতিয়া আমি এইটো ওলোটাই দিওঁ যেতিয়া আমি কি কৰোঁ এইটো ওলোটাই দিওঁ তেতিয়া কি হয় এই যে বতাহখিনি যে আছে বতাহখিনি পানীৰ লগত মিহলি হৈ যায় মানে ডিছলভ হৈ যায় তো ইয়াত কি থাকিব ইয়াত একো নাথাকিব ইয়াত ভেকুৱাম ক্ৰিয়েট হৈ যাব আৰু ভেকুৱাম ক্ৰিয়েট হৈ যোৱাৰ কাৰণে কি হয় যে ইয়াৰ বায়ুমণ্ডলত বহুত বায়ু আছে বায়ুৰ এটা প্ৰেছাৰ আছে না নাই এয়াৰ প্ৰেছাৰ আছে আৰু ইয়াৰ ভিতৰত এয়াৰে নাই তাৰমানে প্ৰেছাৰটো একদম ল' আছে তো হাই প্ৰেছাৰৰ পৰা ল' প্ৰেছাৰত কি থাকিব ডিফিউজন প্ৰেছাৰ থাকিব চ' এই প্ৰেছাৰৰ কাৰণে কি হয় এই কাগজটো তললৈ পৰি নাযায় ঠিক আছে ইয়াত এয়াৰ নাই জিৰ' আৰু ইয়াত কি আছে বহুত এয়াৰ আছে ছাৰাউণ্ডিঙত ঠিক আছে চ' এয়াৰে কি কৰিব ইয়াত এটা প্ৰেছাৰ ক্ৰিয়েট কৰিব আৰু প্ৰেছাৰটোৰ কাৰণে কি হয় কাগজটো তললৈ পৰি নাযায় কিন্তু ইয়াৰ কিছুমান কণ্ডিশ্যন আছে কণ্ডিশ্যনবোৰ কি যদি কি হয় পানীটো বহুত হট ৱাটাৰ হয় হট ৱাটাৰ হ'লে কি হ'ব যে এই এয়াৰখিনি ইয়াৰ লগত ডিছলভ নহ'ব তেতিয়া এই এক্সপেৰিমেণ্টটো আনচাকচেছফুল হ'ব আৰু কি কণ্ডিশ্যন আছে আৰু কণ্ডিশ্যন হ'ল যে এবাৰ যদি এক্সপেৰিমেণ্টটো পাৰফৰ্ম কৰা হ'ল তেতিয়া এয়াৰটো পানীৰ লগত ডিছলভ হৈ গৈছে তেতিয়া যদি সেই পানীটোৰ লগত আকৌ এক্সপেৰিমেণ্ট কৰা হয় তেনেহ'লে এক্সপেৰিমেণ্টটো ফেইল হ'ব পাৰে ঠিক আছে চ' এইকেইটা আছিল কণ্ডিশ্যন এক্সপেৰিমেণ্টটো সফল হোৱাৰ আৰু নোহোৱাৰ ঠিক আছে গোটেই ভিডিঅ'খিনি চোৱাৰ কাৰণে ধন্যবাদ আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব আৰু ইয়াৰ ওপৰত থকা যিখিনি মন্তব্য আছে আপোনালোকৰ কমেণ্ট কৰিব জনাব আৰু আমাক এনেকৈ ছাপোৰ্ট কৰি থাকিব থেংক ইউ বাই